হ্যালো বন্ধুরা, গুৱাহাটী মাছ মুজিৰ পৰা আপোনালোকৰ মৰমত দীপক। মই আজি কি এতিয়া গৰমৰ দিন আহিছে নহয়, পুৰা একেবাৰে গৰমৰ টাইমত কিবা টাইম স্পেণ্ড কৰিবৰ কাৰণে কেইটামান পাৰ্কৰ বিষয়ে মই আপোনালোকক গুৱাহাটীৰ একদম ফেমাছ কেইটামান দুটা তিনিটামান পাৰ্কৰ বিষয়ে ক'ম, যিটো আপোনালোকে বঢ়িয়াকৈ আহি কিনে ফেমিলিৰ সৈতে এনজয় কৰিব পাৰে। আপোনালোকে পানী গৰমৰ টাইমত পানীত খেলি ভাল লাগিব, হয় নে নহয়? আৰু এনেকুৱা এটা জেগা এটা ক'ম যিটো ফ্ৰজেন, তাৰমানে য'ত আমি স্ন'ফল হয় তেনেকুৱা এটা এতিয়াতো আমিতো ইয়াত থাকি না অসমত থাকি নাইতো বৰফ দেখা নাপাওঁ। এনেকুৱা বৰফৰ যদি ফিল ল'ব হয়, এনেকুৱা এটা জেগাৰ নাম কৈ আপুনি বৰফৰ ফিল ল'ব পাৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। প্ৰথমতে আপোনালোকক মই কৈছোঁ, আপোনালোকৰ ফেমিলিৰ সৈতে একদম বঢ়িয়াকৈ যাব পাৰিব আপোনাৰ একোলেণ্ড। আৰু সকলোৱে গৈছেই চাগে, তাত সকলোৱে জানে গৰমৰ দিনত বেষ্ট জেগা হয়, পানীত আপোনালোকে বঢ়িয়া এনজয় কৰিব পাৰে। আৰু সৰু মানুহৰ কাৰণে খেলা ধূলাৰ কাৰণে ক'বই নালাগে, বঢ়িয়া এখন জেগা হয়। আৰু বহুত মানুহে তাত যায় আৰু বহুত ফেমাছো হয় জেগাটো। আপোনালোকে যাওক আৰু এনজয় কৰক। গৰমত পানী এনজয় ল'ব পাৰে, পানী গৰমত তাৰমানে এনজয় কৰিব পাৰে সেইটো জেগাত। প্ৰত্যেকটো বস্তু আপোনালোকে আৰামছে এনজয় কৰিব পাৰিব। তাত আপোনাৰ কিমানমান ল'ব, আপোনাৰ 600-700 মান ল'ব পাৰ হেড, এজনক আপোনাৰ 600-700 মান ল'ব। এইবিলাক অলপ দাম হয়, কিন্তু আপোনালোকে ভিতৰত যাই কিনে সেইটো পইচা উচুলো কৰিব পাৰিব আপোনালোকে আৰামছে। একোলেণ্ডটো আপোনাৰ ৰাণীত আছে, ৰাণীত আপোনাৰ সেইটো আপোনাৰ আমাৰ যে এয়াৰপৰ্ট আছে নহয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট, আপোনাৰ গুৱাহাটীৰ যোনটো গুৱাহাটী এয়াৰপৰ্ট বুলি জনা যায়, তাত নোপোৱাৰ আগে ৰাণীৰ কাষতে আছে। আপোনালোকে তাত যাই কিনে আপোনালোকে আৰামছে একোলেণ্ড এনজয় কৰিব পাৰে। এইটো আপোনাৰ 10টাৰ পৰা অ'পেনিং হৈ যায়। ঠিক আছে, এতিয়া নেক্সটটো হৈছে আপোনাৰ মই নেক্সট যোনটো ৰাখিছোঁ সেইটো হৈছে আপোনালোকে একেবাৰে বৰফৰ ফিল ল'ব পাৰিব। আপোনালোকে যদি বৰফত যাব পোৱা নাপায় আৰু ভৱিষ্যতে বৰফৰ যদি এনজয় ল'ব খোজে, বৰফ কেনেকুৱা কিমান ঠাণ্ডা হয় বৰফৰ জেগাবোৰ, তেনেকুৱা যদি ফিল ল'ব খোজে আপোনালোকে যাব পাৰে ফ্ৰজেন প্লেনেট। সেইটো লালুং গাঁৱত আছে, আমাৰ নিচে লখৰা চাৰিআলিৰ নিচে কাষতে হয়। আপোনালোকে যাই কিনে আপোনালোকে তাত কি কৰিব পাৰে, বৰফৰ ফিল ল'ব পাৰে। এইটো ফ্ৰজেন প্লেনেটটো হৈছে নৰ্থ ইষ্টত এখনে পাৰ্ক আছে, আপোনালোকে তাত যাই কিনে এনজয় কৰিব পাৰে। সেইটো পাৰ হেড 600-700 মান ল'ব, তাতো 600 টকামান ল'ব পাৰ হেডছ, আপোনালোকে এনজয় কৰিব পাৰে। সেইটো কিন্তু 1 ঘণ্টাৰ কাৰণে, একটা ছেশ্যনত 1 ঘণ্টাকৈ থাকে। আপোনালোকে বিন্দাছ এনজয় কৰিব পাৰে। ভিতৰত যি বৰফৰ জেগাত যি বস্তু খেলা ধূলা খেলিব পাৰি, সেইকেইটা চব তাত এভেইলেবল আছে, আপোনালোকে এনজয় কৰিব পাৰে। ঠিক আছে, এতিয়া নেক্সটটো হৈছে একোলেণ্ডৰ নেকাই হ'ব, একোলেণ্ড নেকাই হ'ব, কিন্তু আপোনালোকে তাতো যাব পাৰে। এইটো খানাপাৰাৰ নিচে কাষতে আছে, সেইটো হৈছে ড্ৰিমলেণ্ড। তাতো আপোনালোকে পানীৰ এনজয় ল'ব পাৰে আৰু বিভিন্ন ধৰণৰ খেলা ধূলা বস্তু আছে আপোনালোকৰ। সেইটো হৈছে একোলেণ্ডৰ নেকাই, কিন্তু তাত যায়ো বিন্দাছ এনজয় কৰিব পাৰে আপোনাৰ ফেমিলিৰে সৈতে। ঠিক আছে, খেলা ধূলাও আপোনালোকে ভাল চাই কৰিব পাৰিব তাত। মই এই তিনিটাই আপোনালোকক গুৱাহাটীত থকা একদম বেষ্ট ফেমাছ জেগা, যিটো আমি গৰমৰ টাইমত কিছু এনজয় কৰিব পাৰোঁ, সেনেকুৱা জেগা আপোনালোকক 3টা কৈ দিলোঁ। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, মোকো আগবাঢ়িবলৈ সুযোগ দিব। তেতিয়াহে আপোনালোকক ভাল ভিডিঅ' দি থাকিবলৈ মোৰো সুযোগ পাম। তেতিয়াহে আপোনালোকৰ মৰমৰ দীপক ইয়াৰ পৰা জনাইছোঁ, বাই বাই।